আমাৰ পশুপালনৰ ক্ষেত্ৰখনত প্ৰায় দেখিবলৈ পোৱা যায় যে কিছুমান গৰু বা ছাগলী বা গাহৰি অনবৰতে পেট চলি থাকে বা কেতিয়াবা আমাক পালকে প্ৰশ্ন কৰে যে সঠিক পৰিমাণে দানা পানী খুৱাই আছে কিন্তু যি পৰিমাণে গাখীৰ বৃদ্ধি উৎপাদন হ'ব লাগিছিল বা যি পৰিমাণে ওজন বৃদ্ধি হ'ব লাগিছিল এই পৰিমাণে ওজন বৃদ্ধি হোৱা নাই আপোনালোকে কেতিয়াবা ভাবি চাইছেনে এনে কিয় হয় ইয়াৰ প্ৰধান কাৰণ হৈছে পশুধনৰ পেটত থকা বা শৰীৰত থকা কিছুমান পৰজীৱী বা পেলু নমস্কাৰ মই ডক্টৰ পঞ্চানন পেগু আপোনালোক সকলোকে পশু পাঠশালাৰ অন্য এটি ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ মই আজি আপোনালোকৰ লগত দুটা বিষয় লৈ আলোচনা কৰিম প্ৰথমটো হৈছে যে আপোনাৰ পশুধনত পেলু হৈছে বুলি আপুনি কেনেকৈ গম পাব দুই নম্বৰ বৰ্তমান আৰু ভৱিষ্যতে পশুপালনৰ ক্ষেত্ৰখনত এটা সমস্যা হিচাপে ডাঙৰ সমস্যা হিচাপে থিয় দিব পৰা এটা বিষয় যেটি বিষয় হৈছে প্যারাসাইটিক রেজিস্ট্যান্স প্যারাসাইটিক রেজিস্ট্যান্স মানে কি আৰু প্যারাসাইটিক রেজিস্ট্যান্স কেনেকৈ ডেভেলপ হ'ব পাৰে আৰু প্যারাসাইটিক রেজিস্ট্যান্সৰ পৰা আমি হাত হাৰিবলৈ কি ধৰণৰ কথাত আমি গুৰুত্ব দিব লাগিব সেই সকলোখিনি আপোনালোকৰ লগত আজি আলোচনা কৰিম যদি আপোনালোকে মোৰ ভিডিঅ'টো নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আৰু যদি পশুপালনৰ বিভিন্ন দিশৰ বিষয়ে জানিব বিচাৰে তেন্তে আজি ডক্টৰ পিছ পশুপাঠশালা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক এতিয়া জানো পৰজীৱী বা পেলু মানে কি পৰজীৱী বা পেলু মানে হৈছে এটা জীৱ যিটো জীৱ সম্পূৰ্ণভাৱে যিটো জীৱত বসবাস কৰে সেই জীৱৰ পৰা পুষ্টি বা খাদ্যৰ কাৰণে সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰি জীয়াই থাকে এটা পেলু এটাই মানুহৰ লগতে পশুধনৰ স্বাস্থ্যৰ আৰু উৎপাদন ক্ষমতাত যথেষ্ট ক্ষতি সাধন কৰে যাৰ ফলত এজন পালকৰ অৰ্থনৈতিকভাৱে লোকচানৰ সন্মুখীন হ'বলগীয়া হয় কাৰণ যেতিয়া পশুধন এটা পেলুৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া পশুধনটো পুষ্টিহীনতাত ভুগে ৰক্তহীনতাত ভুগে আৰু খাবলৈ এৰি দিয়ে বা খাবলৈ মন নকৰে যাৰ ফলত তাৰ উৎপাদন ক্ষমতা কমি যায় বা যি অনুপাতে ওজন বৃদ্ধি হ'ব লাগে এই অনুপাতে বৃদ্ধি হোৱা দেখা নাযায় আৰু পশুধনৰ এটাত যেতিয়া পেলুৰ দ্বাৰা আক্ৰান্ত হয় সেই পশুধনটোৰ মাংস আৰু ছালৰ যি গুণাগুণ এই গুণাগুণ নষ্ট কৰে আৰু লগতে পশুধন এটা পৰজীৱীৰ পৰা ৰিলিজ হোৱা কিছুমান বিষাক্ত পদাৰ্থৰ দ্বাৰা পেৰালাইচিছ কৰিব পাৰে আৰু মৃত্যু মুখত ঠেলিব পাৰে বা মৃত্যু মুখত পৰিব পাৰে আপুনি আপোনাৰ পশুধনটো পেলুৰ দ্বাৰা আক্ৰান্ত হৈছে বুলি কেনেকৈ চিনাক্ত কৰিব যেতিয়া পশুধন এটা পেলুৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া পশুধনত কিছুমান বাহ্যিক লক্ষণ দেখা দিয়ে আৰু সেই বাহ্যিক লক্ষণৰ পৰা আপুনি অনুমান কৰিব পাৰিব যে আপোনাৰ পশুধনটো পেলুৰ দ্বাৰা আক্ৰান্ত হৈছে প্ৰথম কথা যেতিয়া পেলুৰ দ্বাৰা পশুধন এটা আক্ৰান্ত হয় তেতিয়া খাবলৈ মন নকৰে বা খাবলৈ এৰি দিয়ে আৰু পুষ্টিহীনতাত ভুগে লাহে লাহে শুকাই কিনে যাব আৰু দুৰ্বল হ'ব আৰু যেতিয়া পশুধন এটা পেলুৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ৰক্তহীনতাত ভুগে অৰ্থাৎ যেতিয়া আপুনি মিউকাছ মেমব্ৰেন চাব চকুৰ যিটো মিউকাছ মেমব্ৰেন সেই মিউকাছ মেমব্ৰেন নৰ্মেল যিটো হ'ব লাগিছে পিংক কালাৰ আৰু সেই পিংক কালাৰটো নহয় পিনে একদম বগা কাগজৰ নিচিনা হৈ থাকিব তেতিয়া আপোনালোকে অনুমান কৰিব পাৰিব যে আপোনাৰ পশুধনটো পেলুৰ দ্বাৰা আক্ৰান্ত হৈছে যেতিয়া পশুধন এটা পেলুৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া সঘনাই পশুটোৰ ডায়েৰিয়া হৈ থাকিব আৰু যেতিয়া ডায়েৰিয়া হয় তেতিয়া পায়খানাটো একেবাৰে বেয়া গোন্ধাব পশু এটা পেলুৰ দ্বাৰা আক্ৰান্ত হ'লে পেটটো টেকেলিটোৰ নিচিনা হৈ থাকিব আৰু কেতিয়াবা মেণ্ডিবুলাৰ ৰিজনৰ যাৰ মুখৰ টুথুৰিটোৰ তলফালে এটা পানীৰ নিচিনা জমা হৈ থাকিব পেলুৰ দ্বাৰা আক্ৰান্ত পশুধন এটাৰ ছালটো খহটা হয় আৰু অনবৰতে থিয় হৈ থাকিব কেতিয়াবা এনেকুৱা হয় যে দানা পানী খাই আছে কিন্তু লাহে লাহে শুকাই কিনে দুৰ্বল হৈ যাব তো সেইকেইটা আপোনালোক বাহ্যিক লক্ষণ যদি আপোনাৰ পশুধনটোত দেখিছে তেতিয়াহ'লে আপুনি অনুমান কৰিব পাৰিব যে আপোনাৰ পশুধনটো পেলুৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু তেতিয়া আপোনালোকে ওচৰৰ পশু চিকিৎসক বা ক্ষেত্ৰ সহায়কৰ পৰামৰ্শ লৈ পিনে আপোনালোকে পেলু ঔষধ খুৱাব পাৰে বৰ্তমান আমাৰ পশুপালনৰ ক্ষেত্ৰখনত যি প্ৰেক্টিছ চলি আছে সেইটোৰ পৰা লক্ষ্য কৰিছোঁ যে প্যাৰাসাইটিক ৰেজিষ্টেন্স ডেভেলপ হৈছে নেকি বা ডেভেলপ হোৱাৰ সম্ভাৱনা আছে নেকি প্যাৰাসাইটিক ৰেজিষ্টেন্স মানে হৈছে যেতিয়া এটা পেলু ঔষধ
এটা যি পৰিমাণত খুৱাব লাগে সেই পৰিমাণে খোৱাৰ পিছত পেলুটোৰ এগেইনষ্টত কাম নকৰে বা তাতকৈ বেছি খুৱাই দিয়াৰ পিছতো যদি পেলুটোৰ এগেইনষ্টত কাম নকৰে তেতিয়া পেৰাচাইটিক ৰেজিষ্টেঞ্চ হোৱা বুলি কোৱা হয়। এটা মোৰ যিটো ব্যক্তিগত অভিজ্ঞতা সেই অভিজ্ঞতাৰ দুটা বিষয় মই আপোনালোকৰ লগত আলোচনা কৰিম। যিটো বিষয় এটা বিষয় লৈ পিনি অনুমান কৰিছোঁ যে বৰ্তমান পেৰাচাইটিক ৰেজিষ্টেঞ্চ ডেভেলপ হৈছে নেকি বা ভৱিষ্যতে পেৰাচাইটিক ৰেজিষ্টেঞ্চ ডেভেলপ হোৱাৰ সম্ভাৱনা আছে নেকি। প্ৰথমটো কথা হ'ল একেটা দৰৱকে বাৰে বাৰে খুৱাই থকা, আৰু 2 নম্বৰ হৈছে আণ্ডাৰ ড'জিং, অৰ্থাৎ যি পৰিমাণে পেলু ঔষধ খুৱাব লাগে তাতকৈ কমকৈ খোৱা। এতিয়া চাওক, যেতিয়া একেটা দৰৱকে পেলু ঔষধ খুৱাই থকা হয় তেতিয়া সেই দৰৱটোৰ প্ৰতি কিছুমান পেৰাচাইটছ পপুলেশ্যন, অৰ্থাৎ যি ছাপ'জ আপোনাৰ 100টা পেৰাচাইটছ আছে বুলি আমি ধৰি লৈছোঁ এটা প্ৰজাতিৰ, কিন্তু তাৰে এটা এনেকুৱা ওলাব যিটো সেই যিটো পেলু ঔষধটোৰ প্ৰতি এটা ৰেজিষ্টেঞ্চ জিন ডেভেলপ কৰিব। সেই পাৰ্টিকুলাৰ পেৰাচাইটছটো যেতিয়া ডেভেলপ কৰিব, তাৰ এটা প্ৰজিনি, অৰ্থাৎ তাৰ পৰা কণী পাৰি পিনি এটা আকৌ পোৱালি উলিয়াব, আৰু এই পৰৱৰ্তী যিমানখিনি তাৰ সেই পেৰাচাইটছৰ পৰা পোৱালি ওলাব, সেই পোৱালি গোটেইখিনি যিটো পেলু ঔষধ খুৱাইছিলে সেই পেলু ঔষধটোৰ প্ৰতি এটা ৰেজিষ্টেঞ্চ ডেভেলপ কৰিব। দ্বিতীয়তে দেখিবলৈ পোৱা যায় যে কিছুমান পালকে ডাইৰেক্ট ফাৰ্মাচীৰ পৰা কিনি আনি যি পৰিমাণে খুৱাব লাগে তাতকৈ বহুত কম পৰিমাণে খুৱাই দিয়া দেখা যায়, যাৰ ফলত তাৰ এটা সময় আহে আৰু সেই এটা পেৰাচাইটছে সেই দৰৱটোৰ প্ৰতি এটা ৰেজিষ্টেঞ্চ ডেভেলপ কৰিবলৈ আৰম্ভ কৰে। চ' সেই ৰেজিষ্টেঞ্চৰ পৰা আমি হাত সাৰিবলৈ হ'লে কিছুমান কথাত আমি গুৰুত্ব দিব লাগিব। প্ৰথম কথাটো হ'ল, যেতিয়া আপোনালোকে পেলু ঔষধ খুৱাব আৰু যেতিয়া পেলু ঔষধ খুৱাব এই পেলু ঔষধটো আপোনালোকে নোট কৰি ৰাখিব, আৰু নেক্সট টাইম যেতিয়া আপোনালোকে খুৱাব, বজাৰত বিভিন্ন ধৰণৰ পেলু ঔষধ পোৱা যায় আৰু সেই বেলেগ পেলু ঔষধ খুৱাবলৈ আপোনালোকে চেষ্টা কৰিব। আপোনালোকৰ ওচৰত যদি কোনোবা পশু চিকিৎসক বা ক্ষেত্ৰ সহায়ক আছে তেখেতলোকৰ পৰামৰ্শ লৈ পিনে আপোনালোকে পেলু ঔষধ খুৱাব। আৰু 2 নম্বৰ, এতিয়া বজাৰত যিবিলাক পেলু ঔষধ পোৱা যায় সেই গোটেই পেলু ঔষধবিলাক এটা ওজনৰ হিচাপত খুৱাই দিয়া হয়। গতিকে আপোনালোকে পেলু ঔষধ খোৱাৰ আগতে এটা পশুধনটোৰ ওজন কিমান হৈছে সেই জ্ঞানটো আপোনালোকৰ থকাটো অত্যন্ত জৰুৰী। গতিকে যেতিয়া আপোনালোকে পেলু ঔষধ খুৱায় আপোনালোকে আপোনাৰ পশুধনটোৰ ওজন কিমান সেইটো ওজন হিচাপতেহে আপোনালোকে পেলু ঔষধ খুৱাব। কাৰণ আমি যদি সেইখিনি নকৰোঁ, ভৱিষ্যতে এটা পশুপালন কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ সপোন আমি দেখিব নোৱাৰিম। আজিলৈ ইমানে আছিল। আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোকে কিছুমান কথা জানিব পাৰিছে। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক মই ক'ম আপোনালোকে পেলু ঔষধ আপোনালোকে আপোনাৰ পশুধনটোক পেলু ঔষধ কেনেকৈ খুৱাব লাগে, আৰু বজাৰত পোৱা পেলু ঔষধৰ উপৰিও আপোনালোকে কি ধৰণৰ গছৰ কিছুমান গুটি আছে, কিছুমান বাকলি আছে বা গছৰ এটা এজ এ বটানিকেল বা বায়'লজিকেল বস্তু কিছুমান বস্তু পোৱা যায়, সেই কোনবিলাক বস্তু খোৱালে আপোনাৰ পেলু ঔষধ হিচাপে কাম কৰিব সেই বিষয়ে আপোনালোকক জনাম। গতিকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰক, আৰু যদি আপুনি ভাল পাইছে পালকসকলৰ মাজত শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।